যে টেটটো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী বা মাধ্যমিক ক্ষেত্ৰত টেটটো বাধ্যতামূলক নহয় টেটটো বাধ্যতামূলক হয় প্ৰাইমেৰী তাৰমানে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীতে টেটটো বাধ্যতামূলক NCTৰ গাইডলাইনত সেইটোৱে আছে কিন্তু অসমত টেট হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো পতা হৈছে এইটো যিহেতু ৰাইট টু এডুকেশ্যন এক্টে কভাৰ নকৰে NCTৰ গাইডলাইনত আমি মাধ্যমিক শিক্ষাৰ কাৰণে টেট পাতিবলগীয়া কোনো কথা নাই গতিকে চৰকাৰে সিদ্ধান্ত লৈছে এতিয়াৰ পৰা টেট নহয় আমাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টেষ্ট গতিকে তেওঁলোকে যি আবেদন জনাইছে আবেদন আমি পাইছো আমি আমাৰ উত্তৰখিনি মহামান্য আদালতত আমি দাখিল কৰি মহামান্য আদালতে যি ৰায় দিয়ে সেইমতে আমি কোনোবাইতো সংবাদ মেল কৰিলে কেলেংকাৰী হৈ নাযায় আজি ঘৰলৈ আহিছে এইটো আমাক দিলে আমি পৰীক্ষা কৰিম গতিকে এতিয়া বিটিআৰ স্বয়ং সম্পূৰ্ণ তেওঁলোকৰ হাতত শিক্ষাৰ বিভাগৰ দায়িত্ব দিয়া হৈছে স্পেচিয়েল টেট অনুষ্ঠিত কৰিবৰ কাৰণে অনুৰোধ জনাইছিলে স্পেচিয়েল টেট অসম চৰকাৰে পাতিছে আৰু যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকক বিধি অনুযায়ী BTC প্ৰশাসনে তেওঁলোকক নিযুক্তি